এই যে মোদী চৰকাৰকে কালি দিম তই কিয় চৰকাৰ হৈছে চৰকাৰ হৈয়া বালু বাচা কিয় ৰাখিব পাই নাই আৰু যদি বুঢ়া ময়ো বুঢ়ো বিয়া হোৱা নাই ময়ো বিয়া হৈ নাই আৰু যদি গাঁৱত থাকে মোকে যদি মৰম নকৰে কিনে মোদী চৰকাৰ কি কাৰণত গালি পাৰিছে আপুনি মোদী কিয় আমাৰ জেগাটো কিয় ৰাখা নাই সেইটো ৰাখিব লাগিছিলে চৰকাৰ হৈয়া কিনি ইমান কিয় কষ্ট দিব লাগে কি কাৰণে এই যে দোকান এই যে কি কাৰণে মানুহ সমদৰা চকন্দৰা আৰু কিয় গৰু নিব লাগে মানুহ গৰীব দুখীয়া কি ৰকম হাল মাৰি খাব লাগে কোৱাচোন তই মানে মৰম নকৰিলে কোন জেগাত থাকো হা মৰম কৰিব লাগে তই যদি মৰম নকৰিলে তইও বিয়া কৰা নাই ময়ো বিয়া কৰা নাই তাক হলে চৰকাৰে মাটিটো কাক দিব খুজি আছে মাটিটো কাক দিব মুছলিমে দিব না হিন্দুৱে দিব কোৱাচোন মাটি এৰি দিব মাটিখিনি এৰি দিম আমাৰ জেগা বাপেৰে আমি আদৰ কৰি ৰাখিছো এই গাঁও জেগাটো এই আমি আদি ৰাইজৰ যদি আদি কৰি নাকৰিলে এনেকুৱাই থাকে কোন বাচ্চা কোন কি থাকিয়া এনে উপদ্ৰৱ হৈছে আকৌ আৰু মোৰ জেগাত থবলৈ চাইছে আমি নিদিওঁ জীৱনত মই নিদিওঁ আৰে যদি দয়া কৰি যদি এনেকুৱা নহ'লে আমাৰ ঘৰো নাই চব কিছু নাই না ধন্যবাদ বাই বাই মোদী